এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ ভালেই আছে মোৰ পিছে ভালেই আৰু মই আজি আহিলোঁ ক'ত যাম মানে মামাহঁতৰ ঘৰত আহিছোঁ আৰু মামাহঁতৰ ঘৰৰ পৰা এতিয়া আমি ফুৰিব যাম এঠাইত আৰু আম্মাহঁত আজি 2-3 দিন মানে হ'ল আহা চ' মই আজি আহিলোঁ এতিয়া একেলগে যাম আৰু চ' ভিডিঅ'টো আপোনালোকে চাই থাকিব শেষলৈকে এয়া জেঠি আৰু মই ওলালোঁ আম্মাহঁতো ওলাই আহিছে ভিডিঅ' নহয় ভিডিঅ' কি ৰ'দ দিছে আজি বাপৰে বাপ এয়া আম্মা আৰু জেঠি ইফালে বহিছে আৰু মামী আৰু মই ইফালে মিঠাই দি আহো আৰু এইটো মামা ইফালে মামা মামীয়ে হাই দিছে গৈ আছো এতিয়া মই দেখাই থাকিম আপোনালোকক আজি দিনটোত কি কি কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব সেয়া আমি ৰাজঘাট পালোঁ এইটো ৰাজঘাটৰ দলং এইখিনিতে দেল হয় নেকি মামা আজি চাওকচোন আপোনালোকে ইমান বেছি ৰ'দ দিছে একদম আৰু আকাশখনো যে ইমান ধুনীয়া লাগিছে চ' নেদেখুৱাকৈ থাকিবই নোৱাৰিলোঁ আৰু আমি এতিয়া চিপছ আৰু স্প্ৰাইট খাই গৈ আছোঁ আমি কি ধুনীয়া বাঁহৰ তলৰ ৰাস্তা দি গৈ আছো এতিয়া ঠাণ্ডা ঠাণ্ডা ফিলিংছ এয়া আমাৰ পাইলট হাই না কিয়া হাই কি মই থাৰখন লৈ আছো মানে আৰু গাইড চেণ্টাৰ লৈছি লাগি আছে পিছফালে মানুহ বিয়াৰ এই আমাৰ মাতি আছে আমি এতিয়া আহি পালোৱে সেয়া চাওক আমাক আগবাঢ়ি নিব আহিছে আমি ঘৰ চিনি নাপাওঁ এই হাবিৰ মাজে মাজে আমি আগুৱাই গৈ আছো ক'ত কি ওলাই ঠিক নাই বাঘে ওলাই নে ভালুকে ওলাই নে আমি আজি নাম্বৰ হাবিত আহিছো ক'ত নাম্বৰ তো গাইস আমি আজি ক'ত আহিছো আমাৰ কাকাই ক'ব এতিয়া আপোনালোকে দেখিছেনে ইফালে চাৰো চাৰে এই হাবি নাম্বৰ হাবি এইখিনি পাওঁতে 45 মিনিট লাগে এইটো ক'লা পানী নিজৰা মাছ পাইছেনে নাই অঁ কি মাছ পাই দাদা ঠিক আছে যাওঁ দেই এই চাওঁ নাম্বৰ হাবিত কি ধুনীয়া ধুনীয়া হাঁহবিলাক পানীত চৰি আছে এই পৰবি উল্টি গাই পৰলি তই পৰবি তো গাইছ আমি আহি পালোঁ আৰু আমি আহি পোৱাৰ লগে লগে এতিয়া চৰ্বত আৰু ফল মূল এনেকৈ কিবা কিবি দিছে খাবলৈ চ' খাই লওঁ এইখিনি আৰু লগে লগে চাহো দিলে চাহো খাই লওঁ last night জেঠি খা ভাগিনাৰে ঘৰত আহিছা
বেছি বেছিকে খা হ'ব খা চাহ তাহ খাই মেলি আমি এতিয়া বহি আছোঁ আৰু ইমান তামোল কাটি দিছে কোনখন খাম কোনখন নাখাম লাগি গৈছে ইমান ধুনীয়া বগা বগা তামোল এইটো আমাৰ ফাহিম বেটা আৰু মামা অ ফাহিম এনেকে দিয়া বেটা এনেকে দিয়া হাই দিয়া দিয়া এয়া চাওক আপোনালোকে এয়াৰ কণ্ডিশ্যনত বহি আছে তো গাইছ আমি চাহ তাহ খাই কেনে এতিয়া এনেই অকণমান ৰাস্তাৰ ফালে ওলাই আহিছোঁ আৰু ইয়াতে আহি বহুত বেছি ভাল লাগিছে ইমান ধুনীয়া আপোনালোকে চাওকচোন এইফালে কি ধুনীয়া এইটো নদীৰ নিচিনা সৰু ডুং বুলি ক'লেও ডুঙে হয় অঁ আৰু ইফালে একদম পূৰা মানে বাঁহৰ গছ চছ ঠাইখিনি বহুত ধুনীয়া আৰু এইফালে চাওক আপোনালোকে এয়া ফটোশ্বুট কৰি আছে ফটোটো মেইন মানে চব জাগাতে ফটো মেইন আহি আছে আমাৰ ফালে খেদি আহ 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 খেদিলি বাৰু কি হ'ব কচোন তই শাৰী পিন্ধি কেনেকে দৌৰিবি মই একদম শাৰীখন এনেকে দাঙি লৈ দৌৰিম আহ 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 আৰু এইফালে মই বহি বহি ফটো ক্লিক কৰি আছো বহুত দিনৰ পিছত আমি একেলগে চবেই লগ হৈছোঁ আৰু চবেই কথা পাতি কেনে বহি আছে একেলগে বিখ্যাত চাৰ্কাছ দেখাই আছে বা তই দেখোন বেলেগ পাৰা বাবু তোমাৰ নাম কি কোন ক্লাছত পঢ়া কোন শ্ৰেণীত পঢ়া প্ৰথম শ্ৰেণীত পঢ়া তো গাইজ আমি এতিয়া গছৰ তলত বহি লুডু খেলি আছো তো আমি এতিয়া ভাত খাব ওলাইছো খাই লওঁ বহুত ভোক লাগিছে আৰু এতিয়া ভাত খাই উঠি চবেই চোতালত বহি আছো অকণমান ঠাণ্ডা পৰিছে সেইবাবে আৰু আমি এতিয়া লাহে লাহে যাব ওলাম আৰু এতিয়া যাওঁ আমি এতিয়া গৈ আছো আৰু চাওকচোন সূৰ্যটো ইমান ধুনীয়া লাগিছে চ' আপোনালোককো অকণমান দেখাই দিলোঁ আৰু গৈ আছো এতিয়া আৰু এনেকৈ গৈ থাকোঁতে এটা বস্তু দেখিলোঁ চ' আপোনালোককো দেখালোঁ এখন পথাৰত ইমান মানুহে মাছ ধৰি আছে দেখি খুব বেছি ভাল লাগিছে সেয়া আমি আহি এতিয়া নগৰবাহীৰ পাঁচআলি চক পালোঁ এতিয়া মামাহঁতৰ ঘৰত যাম দে হাবিজুল কাকা পিছে আজি যাই কেনেকুৱা লাগিল একদম মজা ফেণ্টাষ্টিক হা বঢ়িয়া লাগিছে অঁ নেদেখা ঠাই দেখা পালোঁ আৰু ঠাই মানে নামবৰ হাবি জেগাৰ নাম নামবৰ হাবি আমি আজি গৈছিলোঁ আমাৰ জেঠীমাৰ ছোৱালী এজনীৰ ঘৰত তাইক ভিডিঅ' উঠোৱা নহ'ল মানে চবেই ভ্লগত উঠিব ভাল নাপায়তো সেইকাৰণে আৰু ইমান বেছি তাতে ভিডিঅ' কৰা নাই চ' যিখিনি বাৰু আপোনালোকক দেখাইছোঁ আৰু আমি আহি পালোঁ ঘৰ আৰু আহি পাই ফ্ৰেছ হ'লোঁ হৈ এতিয়া এনেই চোতালত বহি আছোঁ আৰু আজিৰ ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিছোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু নতুন কোনোবাই যদি চাই আছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব নকৰাকৈ একেবাৰে নাথাকিব আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে